আমি সকলোৱে মটিভেশ্যনেল ভিডিঅ' চাওঁ, কিন্তু কিয়? আমি প্ৰেৰণাদায়ক ভিডিঅ' চাবলৈ ভাল পোৱাৰ বাবেই নেকি? আমি মনটোক সতেজ কৰিবলৈ চাওঁ। যদি আপুনি এতিয়াও ভাবিছে যে মই প্ৰেৰণাদায়ক ভিডিঅ' কিয় চাওঁ, তেন্তে ইয়াৰ অৰ্থ হ'ল এই প্ৰশ্নবোৰৰ উত্তৰ আপোনাক লাগে। প্ৰেৰণা কি? প্ৰেৰণা মানে যিকোনো কাম বা যিকোনো উদ্দেশ্য সম্পূৰ্ণ কৰা, ইচ্ছা বৃদ্ধি কৰা। যদি আপুনি ইয়াক অধিক সহজে বুজিব বিচাৰে, তেন্তে ধৰি লওক যে আপুনি এখন ডাঙৰ গাড়ী বিচাৰে। তেন্তে ইয়াৰ বাবে আপুনি কি কৰিব? ইয়াক এটা সাধাৰণ কথা, যদি আপোনাৰ হাতত ইমান টকা আছে, তেন্তে আপুনি লগে লগে গৈ সেই গাড়ীখন কিনিব। কিন্তু যদি আপোনাৰ হাতত টকা নাই আৰু সেই গাড়ীখন আপোনাৰ সপোনৰ গাড়ী, তেন্তে আপুনি জানে যে এই গাড়ীখন কিনিবলৈ আপোনাক টকাৰ প্ৰয়োজন, যিটো এই সময়ত আপোনাৰ হাতত নাই। তেন্তে ইয়াত মটিভেশ্যন হ'ব টকাৰ আকাংক্ষা বৃদ্ধি কৰিবলৈ। প্ৰেৰণাৰ প্ৰয়োজন কেতিয়া আৰু ক'ত? জীৱনত আগবাঢ়ি যাবলৈ আৰু সফলতা লাভ কৰিবলৈ বহুত প্ৰেৰণাৰ প্ৰয়োজন। এই শক্তিৰ বাবে আগুৱাই যোৱাৰ সাহস মানুহৰ ভিতৰতে থাকে। ধৰি লওক আপুনি এখন নতুন চাইকেল কিনিছে আৰু লৈ যোৱাৰ পিছত কেইদিনমানৰ বাবে আপুনি প্ৰতিদিনে পুৱা চলাবলৈ যায়। ইয়াৰ পিছত লাহে লাহে কেইদিনমানৰ পিছত সেই চক্ৰটোৰ প্ৰতি আপোনাৰ আগ্ৰহ শেষ হৈ যায় আৰু আপুনি ইয়াক ব্যৱহাৰ কৰা বন্ধ কৰে। তাৰ পিছত হঠাৎ এদিন আপুনি দেখিছে যে আপোনাৰ শৰীৰৰ চৰ্বি বাঢ়িছে আৰু আপোনাৰ ফিটনেছ কমিছে। আৰু তাৰ পিছত কিছুমানে মানুহে আপোনাক কয় যে আপোনাৰ চৰ্বি বাঢ়িছে। তেতিয়া বুজি পায় আৰু তেতিয়া চাইকেল চলোৱাটো এৰি নিদিয়া হ'লে ভাল লাগে। এইবোৰ কথা আপোনাৰ মনত চলি থাকে আৰু তাৰ পিছত আপুনি সেই চক্ৰটো পিছফালৰ পৰা আঁতৰাই আকৌ দৌৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত আমি যেতিয়া ঋণাত্মকতাৰ দিশে আগবাঢ়িবলৈ আৰম্ভ কৰোঁ, তেতিয়া নেতিবাচকতাৰ দিশে আগবাঢ়িব লাগে। মটিভেশ্যন প্ৰয়োজন নেকি? আমি ইয়াত মটিভেশ্যনেল ভিডিঅ' চাই মটিভেট হোৱা বুলি কোৱা নাই। এইটো এটা সাধাৰণ কথা। প্ৰতিদিনে গা ধোৱাৰ ধৰণ। কাৰণ ৰাতিপুৱা গা ধুই যোৱাৰ পিছত দিনটোৰ দৌৰত আপোনাৰ শৰীৰটো লেতেৰা হৈ পৰে। একেদৰে তাৰ পিছত লাহে লাহে সময়ৰ লগে লগে সফলতাৰ আশা হেৰুৱাবলৈ আৰম্ভ কৰে। কাৰণ ইয়াত ইমানবোৰ বাধা আছে। যি সময়ত সকলো বাধা আঁতৰ কৰিব পৰা যায় আৰু কোনো বাধা নাথাকিব বুলি সকলোৱে জানে, তেতিয়া সেই কাম সকলোৱে কৰিব। গতিকে আমাক কেৱল এবাৰ নহয় বাৰে বাৰে প্ৰেৰণা লাগে, যাতে আমাৰ সমগ্ৰ মনোযোগ কেৱল সেইটোতে থাকে। কিন্তু হওক আমি যি পাব বিচাৰোঁ। কাৰণ যেতিয়া আপুনি সম্পূৰ্ণ মনোযোগেৰে মাত্ৰ এটা কামৰ বাবে চেষ্টা কৰে, তেতিয়া আপুনি আপোনাৰ সকলো কষ্ট কৰি মাত্ৰ এটা বস্তুহে পায়। তেতিয়া আপুনি নিশ্চিতভাৱে পায় আৰু কেৱল প্ৰেৰণাদায়ক ভিডিঅ' চাই আপুনি প্ৰেৰণা লাভ কৰাটো প্ৰয়োজনীয় নহয়। কাৰোবাৰ কথা শুনিও আমি অনুপ্ৰাণিত হ'ব পাৰোঁ। কাৰোবাক দেখাৰ পিছতো আমি অনুপ্ৰাণিত হ'ব পাৰোঁ। আৰু বহুতো এনেকুৱা মানুহ আছে যাৰ জীৱনত কোনোবা এটা ঘটনা ঘটিছিল আৰু তেওঁলোকে কেৱল তাৰ বাবে অনুপ্ৰাণিত হৈছিল। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ যে প্ৰেৰণা সঠিক দিশৰ বাবে, কাৰণ আপুনি ভুল পথত খোজ কাঢ়িলে কেতিয়াও গন্তব্যস্থান পাব নোৱাৰিব। আশা কৰোঁ ভিডিঅ'টো শুনি ভাল পাইছে। ধন্যবাদ।